সালাম নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ডিঅ জিন্দেগী জিতুৰ এটা অন্যতম ভিডিঅ'লৈ। আজি আমি এই ভিডিঅ'টোত কথা পাতিম এটা বেলেগ বিষয়ৰ ওপৰত। আপোনালোকক সদ্যহতে প্ৰথমে ক'ব বিচাৰো যে বহুত দিনৰ মূৰত ভিডিঅ'লৈ আহিছিলোঁ। ভিডিঅ'ত কৰিবৰ কাৰণে সময় পোৱা নাছিলোঁ, একচুৱেলি বহুত ব্যস্ততাত আছিলোঁ। আজি বহুত দিনৰ মূৰত আহিছোঁ আৰু আপোনালোকৰ লগত কথা পাতিম, অলপ মনৰ কথা শ্বেয়াৰ কৰিম। যদি এতিয়ালৈ আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। বন্ধুসকল, আপোনালোকৰ ওচৰে পাজৰে যিমান মানুহ আছে, ল'ৰা ছোৱালী, আজি নতুন প্ৰজন্মৰ বা আগৰ পুৰণা মানুহ, আটাইখিনি এটা বস্তু লক্ষ্য কৰিছে নে নাজানো, কিন্তু বৰ্তমান সময়ত এটা বস্তু বিৰাট প্ৰচলিত শব্দ হৈছে কি, শব্দৰ শ্বৰ্ট ফৰ্ম। যেনে ছিষ্টাৰটো চিছ হৈ গ'ল, ব্ৰাদাৰটো ব্ৰ' হৈ গ'ল, এনেধৰণৰ বহুত শব্দ আছে। কিন্তু সময়ৰ গতিৰ লগত কিছুমান বস্তু ভালো লাগে একচুৱেলি। এতিয়া যেনে ধৰক এজন বন্ধুক, একেলগে থকা এজন বন্ধুক হেল্ল' ব্ৰাদাৰ বুলি মাতাৰ দিনহে আগৰ দিন গুচি গ'ল। এতিয়া আহি গ'ল কি হাই ব্ৰ' বা হাই চিজ, এনেকৈ মাতা এক্সট্ৰা এটা কি হৈ গৈছে, সময় আহি গৈছে আজিকালি যুগটোৰ লগত। এই বস্তুটোতে কি হৈছে, চলি যোৱা হৈছে, ভাল লগা হৈছে। কিন্তু কিছুমান বস্তু ভাল নালাগে। যেনে মোৰ ভাল নালাগে, বিশেষকৈ আপোনাৰ ভাল লাগিব পাৰে, মই লক্ষ্য কৰি নকওঁ, আপোনালোকে নাজানো। কিন্তু এটা বস্তু হ'ল কি, যেনে ধৰা আগতে আমি সৰুৰ পৰা আমি যেতিয়া ডাঙৰ হৈছোঁ, আমি জানা হোৱাৰ পৰা দেখিছোঁ মাকক মা, দেউতাকক দেউতা, বা কোনোবাই বাবা বুলি কয়, কোনোবাই বোপা বুলি কয়। এইবিলাকতো আগৰ দিনত আছিল, বাবা বোপা এনেকৈ ধৰণৰ বহুত শব্দ আছিল। আমি মা শব্দটো বা মা বুলিয়ে মাতে যায়, আমি গাঁৱত মাই বুলি মাতোঁ, কোনোবাই মা বুলি কয়, কোনোবাই আম্মা বুলি কয়। তেনেধৰণৰ বহুত শব্দ ব্যৱহাৰ হৈছে আগৰ দিনৰ পৰা। কিন্তু কি হৈছে, আজিকালি যিমান শিক্ষাৰ প্ৰসাৰ ঘটিছে, শিক্ষা আগুৱাই গৈছে, সিমান মানুহবিলাকৰ কি হৈছে, এই শব্দবিলাকৰ লগত কি হৈছে, সম্বন্ধবিলাক সলনি হৈ ইংৰাজৰ যিবিলাক চাল চলন আছিল, মতিগতি আছিল, একদম ইংৰাজৰ যি চিন্তাধাৰা আছিল, সেইবিলাক মানুহৰ মনত কি হৈছে, ফুটি আহিছে বেছিকৈ। ধৰক আগতে আমি কাপোৰত দেখিছিলোঁ ইংৰাজৰ কি ছবি, যেনে মানুহবিলাকে কাপোৰ পিন্ধিছে, চুটি কাপোৰ, অৰ্ধনগ্ন কাপোৰ পিন্ধি আজিকালি ছোৱালী ল'ৰাবিলাকে, বিশেষকৈ ছোৱালীৰ কথা কৈছোঁ, বেছি ভাল পায়। কাৰণ এইটোত ফেশ্বন বেছি প্ৰয়োজন হয়। লাগে এফালে পুহ মাহৰ একদম কটকটীয়া ঠাণ্ডা হওক, তাতো শ্বৰ্ট কাপোৰ পিন্ধিব ভাল পায়। বাৰু এইটো বিষয়লৈ বাদ দিছোঁ। কথা হ'ল কি আহিছিল, কি কৈছোঁ আপোনালোকক, যে এই শব্দৰ যিটো শ্বৰ্ট ফৰ্ম, এইবিলাক শব্দ হাই, হেল্ল', ব্ৰ', হেল্ল', চিজ, এনেকৈ ধৰি যিকোনো মানুহ এজনৰ নামৰ আগত শ্বৰ্ট ফৰ্ম লগাই দি মাতাৰ যিটো প্ৰচলন লাহে লাহে বৃদ্ধি হৈ আহিছে। আৰু কেতিয়াবা এইবিলাক বস্তু যদিও কিছু মানুহে বয়সস্থ বা বয়োজ্যেষ্ঠ মানুহে যদিও এইবিলাক বেয়া পায়, কিন্তু কেতিয়াবা শুনি ভালো লাগে, আমিও মাতোঁ কেতিয়াবা, ভাল লাগে আমাৰ। কিন্তু কিছুমান শব্দ যদিও সময়ৰ লগত মানুহে সলনি কৰিছে, কিন্তু ভাল নালাগে। যেনে মাটোক মম, দেউতাটোক তোমাৰ ডেড, আৰু এনেধৰণৰ বহুত ডেড বা পাপা, এনেধৰণৰ বহুত শব্দ আহে। এইবিলাক বস্তু মই ভাবোঁ বিশেষ এচাম মানুহৰ মাজত, বিশেষ এচাম মানুহৰ লগত ভাল লাগে। ধৰক বহুত প্ৰতিভাশালী, বহুত ধনী, তেনেকুৱা মানুহৰ ক্ষেত্ৰত এই শব্দবিলাক ব্যৱহাৰ কৰিলে কিবা ভাল লাগে। যদিও এনেকুৱা কিছুমান মানুহ দেখা পাওঁ গাঁৱে ভূঞে, যিবিলাক মানুহে কি পোৱালি নাকেৰে সেগুন ওলাই থাকে, তাকো শিকাইছে পাপা বুলি ক'ব, ডেড বুলি ক'ব, বাপেকক পাপা বুলি ক'ব লাগে। এনেকুৱা কি, চব বস্তু, মই কাকো ইনচাল্ট কৰিব বিচৰা নাই, যদিও মই ক'ব বিচাৰোঁ চব বস্তু চব জেগাত কি ভাল নালাগে। যিটো মই মানো, আপোনালোকে মানে নামানে সেইটো আপোনালোকৰ নিজা চিন্তাধাৰা, কিন্তু মই ভাবোঁ চব বস্তু চব জেগাতে ভাল নালাগে। আৰু এনে ক্ষেত্ৰত কিছুমান মানুহ আছে যি নিজৰ ভাষা, নিজৰ সংস্কৃতিক জীয়াই ৰাখিব ভাল পায়, তেখেতসকলে এতিয়াও সেইসকল মানুহৰ ক্ষেত্ৰত কিন্তু এটা কথা মই দেখা পাওঁ, যে সিহঁত যিমানেই ধনী হৈ নাযাওক, যিমানে টকা পইচা নাথাকক, সিহঁতে নিজৰ ল'ৰা ছোৱালীয়ে নিজৰ মাক দেউতাকক মা, দেউতা, আব্বা, এইবিলাক শব্দ ক'বই শিকায়। কাৰণ যিমান মৰম মা, পাপা, ডেড এইবিলাকত আছে, মম, ডেড এইবিলাকত আছে, তাতকৈ বেছি মৰম কিন্তু মা, দেউতা, এইটো শব্দত বেছি লুকাই আছে, মই ভাবোঁ। আপোনালোকে কি ভাবে আপোনালোকে জানিব। যদি আপোনালোকৰ কিবা মতামত আছে, তলত কমেণ্ট বক্সত জনাব পাৰে। মোৰ দৃষ্টিভংগীত কিন্তু মই ভাবোঁ যে
যিটো আমাৰ সংস্কৃতি যিটো কয় আমাৰ আমি ভাৰতীয় সকলো আমাৰ সংস্কৃতি কেনেকুৱা আপোনালোকে নিশ্চয় জানে আমি সকলো একক হৈ থকা এখন দেশ পৃথিৱীৰ ভিতৰতে মহান বিখ্যাত আৰু এই একতাৰ বান্ধোনেৰে বনি থকা অন্যতম দেশ বুলি সকলোৱে জানে এনেস্থলত আমি যদি নিজৰ মাক দেউতাকক সন্মান আমি মাক দেউতাকক চাব গ'লে আমি মা দেউতাক কিনো দিছোঁ জীৱনত কি দিব পাৰিছোঁ নোৱাৰিছোঁ এইটো আমি নাজানো কিমান সফল হৈছোঁ মা দেউতাৰ যিখিনি ধাৰ এইখিনি সুচোৱাৰ কাৰণে কিমান সফল হৈছে নাজানো আৰু এইটোও ক'ব নিবিচাৰোঁ যে পাপা বা ডেডি শব্দটো বেয়া বুলি কিন্তু মই বিচাৰোঁ আমাৰ যিখিনি সংস্কৃতি অসমীয়া সংস্কৃতি আমি বিশেষকৈ অসমীয়া ক্ষেত্ৰত কৈছোঁ অসমীয়াসকলে নিজৰ এই যিটো বিশেষকৈ 2-4টা যি ৱৰ্ড নিজৰ মা দেউতাকক যি সন্মান মা বুলি কোৱা বা দেউতা এই যিটো মৰম এই মৰমটো যাতে এৰাই নিদি এই প্ৰচলনটো নিজেও জীয়াই ৰাখে আৰু নিজৰ নেক্সট জেনেৰেশ্যন যিটো আহি আছে নিজৰ ল'ৰা ছোৱালী নিজৰ নাতিপুতি ইত্যাদি কৰি এইসকলক যাতে এই প্ৰথাটো জীয়াই ৰাখিবলৈ দিয়ে যাতে আমি আহি থকা 100 বছৰ পিছতো ল'ৰা ছোৱালীয়ে গম পায় মা দেউতা কি বস্তু মা আৰু দেউতা বুলি এটা শব্দও আছে বুলি নহ'লে যি ধৰণে মাম্মী ডেডি পাপা ওলাব ধৰিছে 50 বছৰ পিছত মানুহে পাহৰি যাব মা দেউতা বুলিও এটা শব্দ আছিল এইটো মাত্ৰ কিতাপত লিখনিহে হ'ব মুখেৰে হয়তো মানুহৰ নোলাব বা যি কি নহওক এই ক্ষেত্ৰত মই যিখিনি মোৰ চিন্তাধাৰা আছিল মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ যদি ইয়াত কিবা আপোনালোকৰ ধৰক নিজৰ চিন্তাধাৰা আছে বা মোৰ কথাত যদি আপোনালোকৰ কিবা নিজা মতবাদ দিব বিচাৰে কমেণ্টত দিব পাৰে একো নাই ইয়াত কমেণ্ট কৰিলে কোনো টকা পইচা নালাগে টেনশ্যন ল'ব নালাগে বা যি নহওক আপোনালোকৰ সহায় সহযোগিতা পাই ভাল লাগিল যোৱা ভিডিঅ'বিলাকত যি ধৰণে সহায় সহযোগিতা দিছে আগলৈ দি যাব বুলি আশা থাকিল যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কৰি লওক এই তলত যে ৰঙা আছে এনেকৈ ছাবস্ক্ৰাইব লিখা আছে তাতে টিপি দিব আৰু বেল ঘণ্টিটো ধুনীয়াকৈ বজাই দিব চাউণ্ড এটা আহিব চিন্তা কৰিব নালাগে কটংকৈ বাজিব আৰু তাৰপিছত ভিডিঅ'টো ভাল লাগিলে লগৰ বন্ধুৰ লগত শ্বেয়াৰ কৰিব লাইক কৰিব কমেণ্ট কৰিব বাছ তাৰপিছত কাম ফিনিছ আৰু মোৰ কথাও ফিনিছ এতিয়া মই বাই বাই দিব পাৰোঁ